প্ৰিয় শ্ৰোতা নমস্কাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয় সামূহিক কণাতাৰ সেৱা 90.8 ৰেডিঅ' জ্ঞানমালিনীৰ আজিৰ অতিথি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত ৰণদীপৰ সৈতে উপস্থিত আছে কবি মানসী গগৈ। নমস্কাৰ বাইদেউ। নমস্কাৰ। আচলতে সাহিত্যপ্ৰেমীসকলক মানসী গগৈক নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। তথাপিও এই মুহূৰ্তত মই যিহেতু অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ, অনুষ্ঠানৰ আৰম্ভণিতে মোৰ মানসী গগৈৰ এটি খুব প্ৰিয় কবিতা দুটামান শাৰী মোৰ মনলৈ আহিছে। সেই শাৰী দুটি মই শ্ৰোতাসকলক জনাব বিচাৰিছোঁ, তাৰপিছতে আমি অনুষ্ঠানৰ মাজলৈ যাম। বাইদেউ, আপুনি লিখিছিল যে গাঁৱত আহিন এৰি থৈ অহা মানুহৰ বুকুত কবিতা থাকে, বুকুত কবিতা থাকিলে ফালৰি কাটি থাকিব পাৰি আতংকৰ পৰা। হয়, কলেজত পঢ়ি থকা অৱস্থাতে লিখিছিলোঁ। হয়, সেইগৰাকী মানসী গগৈক আমি আজি লগ পাব খুজিছোঁ। নতুনকৈ মানসী গগৈয়ে এতিয়া কেনেকুৱা ধৰণৰ কবিতা লিখি আছে? কেনেকুৱা ধৰণৰ কবিতা লিখি আছে বুলি ক'লে অকণমান ক'বলৈ অসুবিধা হ'ব। মই ভাবিছোঁ আগৰ আৱেগবোৰতকৈ অকণমান মোৰ কবিতাবোৰ এতিয়া সংযত হৈছে বুলি ভাবিছোঁ। মিতব্যয়ী হ'বলৈ শিকিছে চাগে? মিতব্যয়ী হ'বলৈ শিকিছোঁ। ঠিক আছে, আমি প্ৰথমতে তাৰ আভাস লৈ লওঁ, তেতিয়া কবিতাৰ কথা পাতিবলৈ আৰু ভাল লাগিব, নহয় জানো? মই এতিয়া মোৰ নতুনকৈ এখন কবিতা পুথি প্ৰকাশ হৈছে যোৱা জানুৱাৰী মাহত এই বছৰৰে। মই তাৰে প্ৰথম কবিতাটো পঢ়ি দিছোঁ। কিতাপখনৰ নামটো এই কবিতাটোৰ শিৰোনামৰে হৈছে জুনুকা পিন্ধা বৰষুণ। খুব ভাল লাগিব। মই পঢ়িছোঁ। জুনুকা পিন্ধা বৰষুণ, জুনুকা পিন্ধি নামিছে বৰষুণ, ৰাজকন্যা নাচে উত্তেজনাৰে, নাচি নাচি মনলৈ সোমাই আহে ৰাজকন্যাৰ সাধু এটা। গছবোৰৰ ফেৰেঙনিত তিতে ৰাজকন্যা বৰষুণত। এয়া যে ভাবি ভাবি কিমান ভাল লগা কথা, বেয়া লগা ছবিবোৰ দেখোঁ আৰু দুখত হাউলি পৰাকৈ আঘাত। তাৰ পিছতো ৰাজকন্যা এজাক বৰষুণ, বিহ্বল হওঁ কিয়, ভাল পাওঁ নেকি কেৱল মায়াজাল মায়াজাল। বিহ্বল সপোনত উমলিবলৈ কি সকলো অসুৰৰ বটলত সাফৰ মাৰি দিয়া হ'ল, বন্দী হ'ল সকলো প্ৰতাৰক। সকলোৰে সপোনত সকলো হাঁহিব পৰাকৈ একোৱেই নহ'ল। তথাপিতো বৰষুণৰ জুনুকা বাজিলে কিয় নামে ৰাজকন্যা। খুব ভাল লাগিলে বাইদেউ। কথা পতাৰ আগতে মোৰ আৰু এটা কবিতা শুনি ল'বলৈহে মন গৈছে। মই কেতিয়াবা কবিতা কিছুমান লিখি অকণমান সুখ অনুভৱ কৰা হয়। এই মানুহ বিষয়ক কবিতাটো লিখি মই অলপ সময় হ'লেও সুখ পাইছিলোঁ। মই মানুহ বিষয়ক কবিতাটোকে পঢ়োঁ। কবিতাটিৰ শিৰোনাম মানুহ বিষয়ক। হৈছৈ কোলাহলৰ পৰা হিন্ধি দিয়া বাটেৰে কোনোমতে সৰকি আহিছোঁ। আমাৰনো কাৰ সময় আজলি পাতি ল'বলৈ উচুপনি, নিশাৰ চৰাইৰ মাতৰ বিষাদ। একে শৰীৰ লৈ সপোন দেখা মানুহবোৰ যেন এন্ধাৰত ডুবিছে, খহি পৰিছে পোহৰত। মানুহ মানে ব্ৰেণ্ডেড সামগ্ৰীৰে জীৱন সজোৱা মানুহ, নৱজাতকক ডাষ্টবিনত পেলোৱা মানুহ, জননীক বাটৰ ভিখাৰী হ'বলৈ এৰি দিয়া মানুহ, হৃদয়বান মানুহ, ঠগি খোৱা মানুহ, ঠগ খোৱা মানুহ, ভাত বিচাৰি দেশ এৰি অহা মানুহ, যুগ যুগ ধৰি শোষিত বঞ্চিত মানুহৰ নিৰন্ন ৰুগ্ন শিশু মানুহ। জুয়ে পুৰা বানে গৰকা গাঁৱত সভা পাতিবলৈ আকাশীজনত অহা মানুহ, গামোচা পিন্ধোৱা মানুহ, গামোচা পিন্ধা মানুহ। যতনেৰে বীজ সাঁচি কঠীয়া তোমাই থকা মানুহৰ সুখ কাঢ়ি কথাৰ মালা পিন্ধোৱা মানুহ, কমিছনৰ অংক মিলোৱা মানুহ। স্বদেশ এটাৰ পৰা উঠি অহা ময়ো মানুহ, মানুহ হ'বলৈ মই মৰোঁ। মই মৰা দেখি মোৰ ভাগ্যত একোৱেই নাই বুলি তেওঁলোকে হাঁহে। তেওঁলোকে নাজানে আচলতে মই ভাগ্যকহে মাৰোঁ। আচলতে কবিতা শুনি থাকিলে আৰু শুনি থাকিবলৈ হেঁপাহ বাঢ়ি গৈ থাকিব লাগিব, বা আগ্ৰহ বাঢ়ি গৈ থকাটোতেই চাগে কবি এজনৰ সফলতা, নহয় জানো? আজি সময়খিনি কেৱল কবিতাময় কৰি পেলাবলৈকে মন গৈছে, কিন্তু শ্ৰোতাসকলকো আপোনাৰ বিষয়ে আমি কিছু জনাব লাগিব। গতিকে এই মুহূৰ্তত মই শ্ৰোতাসকলক জনাব বিচাৰিছোঁ যে তেওঁ এতিয়া পঢ়ি থকা কবিতাকেইটা হৈছে জুনুকা পিন্ধা বৰষুণ কবিতা পুথিৰ, আৰু তেওঁৰ আনখন কবিতা পুথি হৈছে যিখন প্ৰথম কবিতা পুথি। কবিতা পুথিখনৰ নাম হৈছে আপুনি গৰখীয়া গান ভাল পায়নে। সেইগৰাকী কবিৰ সৈতে আমি বহি আছোঁ আৰু কথা পাতি আছোঁ। বাইদেউ, মই সুধিব বিচাৰিছোঁ বা জানিব বিচাৰিছোঁ আপোনাৰ অনুভৱত কবিতা কি? তেনেকৈ ধৰক কবিতা এটা মই ভাবোঁ মনলৈ দুই এটা ভাৱ আহে প্ৰথমতে, তাৰপিছত ভাৱখিনি টুকি ৰখা হয়, পাছত সেই কথাখিনিকে বাৰে বাৰে নিৰ্মাণ কৰি চোৱা হয়, আৰু সেই কথাটোত আনন্দ পাই থকাটোৱে কবিতা বুলি ভাবোঁ। মই যে সেই সময়খিনি দিলোঁ, সেই শব্দখিনি ইফাল সিফাল কৰি মোৰ মনে যিখিনি ক'বলৈ বিচাৰিছে, কিন্তু মনে যেতিয়ালৈকে সন্তুষ্টি নেপাওঁ, মই কবিতা সলনি কৰি থাকিলেও, বাক্য সলনি কৰিলেও, শব্দ সলনি কৰি থাকিলেও, যেতিয়ালৈকে
যেতিয়ালৈকে সন্তুষ্টি নাপাওঁ, সুখ পাই থাকিলেও সন্তুষ্টি নাপোৱালৈকে মই কবিতাটো এৰি দিবলৈ নিবিচাৰোঁ। শব্দ আৰু মনৰ যিটো মোৰ ভাৱ, সেই ভাৱখিনি প্ৰকাশ কৰাৰ যি মাধ্যম, আৰু সেইখিনিকে কবিতা বুলি ভাবোঁ। আৰু যিটোত লাগিব অনুভূতি, আৰু সেই অনুভূতিৰ এটা উচিত নিৰ্মাণ লাগিব মই ভাবোঁ। তাৰ কাৰণে কিবা কবিতাৰ সংজ্ঞা জনাৰ প্ৰয়োজন আছে নেকি? মই এতিয়ালৈকে কবিতাৰ সংজ্ঞা আগতে পাঠ্যপুথিৰ কাৰণে পঢ়িছিলোঁ যদিও এটা সংজ্ঞা মোৰ তেনেকৈ মনত নাই। মই ভাবি আছোঁ মানুহে কলা এটা সৃষ্টিৰ কাৰণে যদি ৰত হৈ থাকে, তেওঁ মনতো কিছুমান আনন্দ পাব লাগিব, আৰু সেই আনন্দই কেৱল নিজৰ কাৰণে নহয়, সেই আনন্দখিনি তেওঁলোকে মানুহৰ মাজত, মানুহৰ জীৱনবোধৰ মাজত, মানুহৰ অভিজ্ঞতাৰ মাজত প্ৰকাশ পাইছেনে নাই, মানুহৰ বুকুত সঞ্চিত হৈ থকা কিবা বাৰ্তা এটা প্ৰকাশ কৰিবলৈ চেষ্টা কৰা, তেনেকুৱা ধৰণৰ কথাবোৰে মই ভাবোঁ। মই সংজ্ঞা এটাও মনতো নাই, আৰু সংজ্ঞাৰ পাছত আজিলৈকে নাই। আচলতে গোটেই কথাটো এনেকুৱা, সাহিত্য সৃষ্টিৰ পিছতহে আচলতে সমালোচকৰ গোটেই কাৰবাৰটো, নহয় জানো? সাহিত্য সৃষ্টিৰ কাৰণে কিছুমান কথা জানিব লাগিব বুলি কথা নাই, কিন্তু জানিলে চাগে কিছুমান কথা সুবিধা হয়, নহয়নে? বাট এটা দেখা যায়। ঠিক আছে, মই জানিবলৈ খুব মোৰ আগ্ৰহ হৈ আছে মানুহ কবিতাটো শুনাৰ পিছত, মানে কোনবোৰ কথাই আপোনাক আহি পেলাই এই কবিতাটো লিখিবলৈ অনুপ্ৰাণিত কৰিলে? আচলতে মই জীৱনৰ সৰহভাগ সময় কোলাহলৰ মাজতে পাৰ কৰা বুলি ক'ব পাৰি। মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদিৰ লগত জড়িত আৰু মানুহৰ মাজতে থাকোঁ, কিন্তু মানুহৰ মাজত থকাৰো এটা দুখ আছে, কেৱল সুখ আছে বুলি ক'ব নোৱাৰোঁ। আৰু সেই মানুহৰ মাজত থাকিলে মই দেখোঁ কিছুমান মানুহে, সহজ সৰল মানুহেও বহুত দুখ পায়, কিছুমান ভাল বাটত থাকিও মানুহে দুখ পায়, কিছুমান মানুহে এটা মিছা সুখক লৈ কেতিয়াবা আনন্দ কৰি থাকে। আচলতে মই মানুহৰ মাজৰ পৰা, কোলাহলৰ মাজৰ পৰা আহি যেতিয়া অলপ নিৰ্জনতাত থাকোঁ, কেৱল মোৰ দুখ সুখবোৰকে নাভাবোঁ। কেতিয়াবা ধৰক মোৰ খুব ভাল লগা মানুহে পোৱা দুখ, বা মোৰ বেয়া লগা মানুহৰেও পোৱা দুখ, তেনেকুৱা দুখবোৰে আহি কেতিয়াবা মোক খুন্দিয়াই ধৰে, এনে হ'ব নালাগিছিল নেকি, তেনেকুৱা ধৰণৰ কথাবোৰ ভাবোঁ আহি। পাৰিলে লিখোঁ। ঠিক আছে, এইবাৰ তেনেধৰণে লিখা আৰু এটা কবিতা শ্ৰোতাসকলক শুনাব বিচাৰিছোঁ। আচলতে কিছুমান ধৰক কেৱল নিজৰ অনুভূতিৰেও কবিতা নিৰ্মাণ হয়, নিজৰ কিবা এটা ক'বলৈ মন যোৱাৰ অনুভূতিৰেও মোৰ কবিতা নিৰ্মাণ হয়। এতিয়া তেনেধৰণৰ আত্মিক অনুভূতিৰ কবিতা এটাকে পঢ়িবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম হৈছে নিজ হাতে গঢ়ো এটা বেলি। অন্ধ সময়ৰ আগলৈ পাছলৈ দৌৰোঁ, প্ৰতি কেঁকুৰিত লগ পাওঁ ইজন সিজনকৈ বহুজন, অ'ত ত'ত বগাই বগাই ঘূৰি ফুৰি তোমাৰ ঘৰত জিৰাওঁ, এই ঘৰ তুমি নাভাঙিবা। বেলিত হাউলি আকাশৰ ৰংবোৰ হেৰাল, লাহে লাহে বেলিও লুকাল, নিজ হাতে গঢ়ো এটা বেলি সজাওঁ। কিমান চৰাইৰ মাত শুনালোঁ, জোনবাই মাতি মাতি ৰাতিক কাটি বেলি গঢ়িলোঁ। কম নহয় মানুহবোৰ, মৰীচিকাকে ভাল পায় ঢৌফালি সমুদ্ৰ যাত্ৰা, বিস্মিত কথাৰ উহফালি বুকুতে পাতে উৎসৱ। বেলি জিৰাবলৈ নৈখন হলোঁ, নৈ হ'ব খোজাটোত আইতাৰো সন্মতি নাছিল, কৈছিল অলপ মাজুলীত জীয়ে আছ বুলিয়ে উৰণীয়া নহবি। চাৰিওফালে পানীত ককবকাই আছে মানুহ, খেলি মেলিকৈ শেষত তোমাৰ কথাকে ভাবোঁ। দিনৰ পাছত দিন খেলি থকা এই খেল কোনো আগ নাভাৰেহে, এনে এটি মুদ্ৰাত কি স্থায়ী হ'ব নাজানো, ঘূৰি ফুৰি আহি তোমাৰ ঘৰতে জিৰাওঁ, হাঁহি মাৰ যোৱা আন্ধাৰত নিজ হাতে গঢ়ো বেলি সজাওঁ। ভাল লাগিলে কবিতাটো শুনি। বাইদেউ, আপুনি কবিতাৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'ল, মনত পৰে নেকি? হয়, এইটো কবিতাৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'ল কথাটো মই আচলতে কেতিয়াবা ভাবোঁ। মানে কি হ'ল, প্ৰথম সৰু অৱস্থাতে আমাৰ ঘৰত যিবিলাক শিশু আলোচনী আছিলে, সাদিনৰ ৰংমেলা, জিজ্ঞাস, এনেকুৱা আলোচনী, নতুন আৱিষ্কাৰ, এনেকুৱা ধৰণৰ আলোচনী আচলতে আমাক পঢ়িব পাৰিবৰ কাৰণে আনি দিছিলে, যাতে পঢ়াত সুবিধা হয়। কিন্তু তাৰ মই কবিতাবোৰ চিঞৰি চিঞৰি পঢ়ি শেষ কৰি দিওঁ। মোৰ মাজু ককাইদেউ আছিলে, পুলক গগৈ, তেখেতে তেতিয়া কবিতা লিখিছিলে। মই ভাবিলোঁ সি কবিতা লিখিছে, ময়ো লিখোঁ। তেনেকৈয়ে মই এটা দুটা লিখিলোঁ। পাছত মানে এনেকুৱা এটা পৰিৱেশ হ'ল, মৰাণত জংগম সাহিত্য গোষ্ঠী বুলি এটা গোষ্ঠী আছিল। তাত যিসকল এতিয়া বৰ্তমানে নিৰোদ গোহাঁই, ভূপেন গগৈ, নিপেন বৰুৱা আদিকে কৰি তেওঁলোকক মানে আমাৰ ডিমৌৰ চেমনীয়া সাহিত্যচৰাত আমি আছিলোঁ। চেমনীয়া সাহিত্যচৰাই আমি অধিৱেশন পাৰোঁ, প্ৰতিটো অধিৱেশনলৈ তেওঁলোকক আমি নিমন্ত্ৰণ জনাওঁ। আৰু মই ভাবোঁ খুব সম্ভৱ তেওঁলোকৰ সান্নিধ্যতে মই কবিতা লিখিবলৈ শিকিলোঁ, কাৰণ মোৰ এতিয়ালৈকে মই সৰু অৱস্থাত লিখা উপন্যাস, গল্প, তেনেকুৱা পাণ্ডুলিপিহে সৰহ। মই কলেজৰ দিনবোৰতহে লাহেকৈ কবিতাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। মনত পৰে নেকি প্ৰথম কেনেকুৱা ধৰণৰ কবিতা লিখিছিলে? কবিতাটো একজেক্টলি নহয়, বিষয়টো কি ধৰণৰ
ধৰণৰ ভাৱ এটা আপোনাৰ কুকমুকনি উঠিছিল? মই ভাবোঁ সেইটো যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাৰ প্ৰতি কিবা এটা অপভাৱ কৰিছিল নেকি। কবিতাটোত মানে কিবা মই যেন এনেকৈ ধৰক মোৰ কবিতাটো অকল ৱাল মেগাজিনত প্ৰকাশ হৈছিলে আৰু বহুত কিবা কিবি কাৰণত কিছুমান কবিতা সাঁচি থোৱা নহ'ল। আৰু এটা সময়ত যেতিয়া ধৰক বেছি আৱেগ হয়, বেছি ডাঙৰ হৈ যাওঁ, পৰিপক্ক নাছিল নিচিনা লাগে, বস্তুটো সাঁচি থ'বলৈ মন নোযোৱা নিচিনা হয়। কিছুমান এতিয়া সাঁচি থোৱা আছে, ডাঙৰ ডাঙৰ ধৰক উপন্যাস তেনেকুৱাবিলাক পেলাই দিব নোৱাৰি, কিন্তু কবিতাবোৰ হেৰাই গ'ল। মই যেন শব্দটো লগাই লগাই মই গোটেই কবিতাটো মানে লিখিছিলোঁ আৰু ডিমৌ কলেজৰ প্ৰথম ৱাল মেগাজিনত প্ৰকাশ হৈছিলে। যিকোনো এটা বিষয় সৃষ্টি কৰিবলৈ বা কবিতাই হওক, যিকোনো সাহিত্যৰ যিকোনো প্ৰকাৰে হওক, সৃষ্টি কৰিবলৈ এটা মুড লাগে, নহয় জানো? হয় হয়। আপোনাৰ সেই মুডটোৰ বিষয়ে অকণমান জনাব নেকি? প্ৰথম কথাটোৱে মুড বুলিয়ে ভাবোঁ, কাৰণ মুড নহ'লে আজিকালি অলপ সৃষ্টি কমি যোৱাৰ এটা মূল কাৰণো সেইটো। এটা মুড লাগে, মানুহে সেইটো লিখিবলৈ, লিখাৰ ভাৱটো আহিবলৈ, সেইটো হয় অনুভূতি। আৰু সেই অনুভূতিটোৰ প্ৰকাশ কৰি গৈ থকা হ'ল। তাৰপিছতে যদি কবিতাৰ ক্ষেত্ৰত পুনৰ নিৰ্মাণ, গল্পৰ ক্ষেত্ৰত বহুতেই চকু ফুৰাই যায়, কিন্তু নিৰ্মাণ খুব কমেই কৰে বুলি ভাবোঁ। যদি কৰে মই নাজানো সকলোৰে কথা, কিন্তু কবিতা এটা মই ভাবোঁ বহুত কবিয়ে নিৰ্মাণ কৰে। আৰু সেই অনুভূতিটো নিৰ্মাণ কৰাটোৱে আচল কথা। আৰু মুডটো আহিবই লাগিব, মুড নহ'লে লিখিব নোৱাৰে। আৰু মই ভাবোঁ আৱেগ লাগিব। মানুহে আৱেগক কেতিয়াবা অকণমান আৱেগক প্ৰশ্ৰয় দিলে নহ'ব, এনেকুৱা কথা কয়। মই ভাবোঁ কবিতাৰ লিখাৰ ক্ষেত্ৰত আৱেগ লাগে। ঠিক আছে, এইখিনিতে আমি আৰু এটা কবিতা শুনিব বিচাৰোঁ। এইটো আত্মিক অনুভূতিতে মই লিখা কবিতা। কবিতাটিৰ নাম হৈছে ৰাতি দিন। টোপনি নধৰে বলিয়া ৰাতি, বুকুৰ শিল ভাঙি কোনোমতে পাৰ কৰোঁ, আৰু পুৱাৰ খবৰ কাগজখনো মৰি আহে, জীয়া খবৰ এটাও নাই। ৰ'দৰ নিচা লাগি বহি থাকোঁ, উঠোঁ শূন্যতাৰ ঘৰৰ পৰা ওলাই গুচি যাওঁ। উকা চহৰৰ বজাৰতে গধূলি হয়, লিপষ্টিক, নেইল পলিচ, মইশ্চাৰাইজাৰৰ দামত শেষ হয় বেগৰ শেষ পইচা। বহুজাতিকৰ চলনাত সোনকালেই পুৰণি হয় সোণালী জোতা, ৰঙীন শাৰী, চুলিৰ ৰং। হাতৰ পৰা সৰি পৰে সাঁচতীয়া পইচা, শুষ্ক ৰুক্ষ হৈ পৰে ছাল, চুলি, মন। বৰষুণত তিতাৰ হাবি আখেৰে বেলি মাৰ যায়, মনত পেলাওঁ তোমাক, উভতি আহোঁ বলিয়া ৰাতিক নিচুকাবলৈ। খুব ভাল লাগিছে সময়বিলাক, কবিতা শুনি আছোঁ, ধুনীয়া ধুনীয়া কবিতা। আৰু মোৰ এই কথাটো ভাল লাগিছে যে কবিতাৰ বাবে যিবোৰ বিষয় নিৰ্বাচন কৰিছে বা কবিতাৰ বিষয়ে যিটো আপুনি দৃষ্টি নিক্ষেপ কৰিছে, সেই দৃষ্টিটোৰ ক্ষেত্ৰত আপুনি কেনেদৰে সচেতন হৈছে? মই ভাবোঁ বস্তু এটাৰ প্ৰতি, সমাজ এখনত ঘূৰি ফুৰিলে, আমি সমাজখনলৈ বাহিৰলৈ ওলাই আহিলে ধৰক আমাৰ কিছুমান অন্তৰ্দ্বন্দ্ব থাকে, কিছুমান আমাৰ ভাল লগা থাকে, কিছুমান আমাৰ বেয়া লগা থাকে। আৰু ধৰক সেইখিনি মানুহৰ বাবে হ'লে ভাল পাওঁ, তেনেকুৱা ধৰণৰ কথাবোৰ যেতিয়া ভাবোঁ, মই যদিও বেছি আৱেগিক হোৱাৰ সময়ত ভাবোঁ এইটো মানুহৰ বাবে উচিত নে, তেনেকুৱা ধৰণৰ কথাই সৃষ্টিৰ ক্ষেত্ৰত আহি যায় তেতিয়া মনলৈ। ধৰক আৱেগিক অনুভূতি এটাও মই প্ৰকাশ কৰি থাকোঁতে এই অনুভূতিয়ে ধৰক অকল মোকেই লাভান্বিত কৰিবনে, মানুহে পঢ়িলে কেনেকুৱা ধৰণৰ এটা সুখ অনুভূতি পাওক, তেনেকুৱা ধৰণৰ কথা হয়। তেনেকৈ বিষয়বস্তু মই একোৱে ভাবি নাথাকোঁ, কি বিষয় ল'ম কি নল'ম, লিখি থাকোঁতে নিজে আহে। মই বিষয়বস্তু এটা নিৰ্ধাৰণ কৰি নলওঁ, আৰু মই নাভাবোঁ যে বিষয়বস্তু এটা ল'বই লাগিব, কাৰণ মোৰ সেই অনুভূতিটোৱে সেই সময়ত কেনেধৰণে মোক ক্ৰিয়া কৰিছে। মইতো কিবা এটা সমাজখনত দেখা, কিবা এটা মানুহৰ মাজত দেখা, পৰিৱেশৰ ওপৰত মোৰ অভিজ্ঞতাত, জীৱন জগতৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ মাজত দেখা এটা ভাৱেই মোক ক্ৰিয়া কৰিব। প্ৰথমতে মোৰ কবিতাৰ শিৰোনামো মনলৈ নাহে বা কোনোবা এটা বিষয়ো নাহে। মোৰ অনুভূতিত ধৰক সেই সমাজ আৰু জীৱন জগত অভিজ্ঞতাৰ পৰা কিবা ক্ৰিয়াত যিটো শব্দ মোৰ মাজলৈ ওলাই আহিল, মই যিখিনি মোৰ ভাৱ ওলাই আহিল, তাৰপিছত সেই ভাৱটোৱে নিজে এটা বিষয় বাছি লোৱা নিচিনাহে মোৰ অনুভৱ হয়। এনেধৰণৰ কথাবোৰ মানুহৰ কাৰণে সত্য হয় নহয় নাজানো। মই ভাবোঁ বিষয় এটা প্ৰথমে মই ভাবি নলওঁ, মোৰ মানসিক যিটো ধৰক ভাৱ আৰু ভাৱে যিটো মোক ক্ৰিয়া কৰে, তাৰপিছত সেই ক্ৰিয়াইহে নিজে বিষয় এটা বাছি লয়। নিশ্চয় ভাল লাগিল আপোনাৰ অনুভৱটো জানি। কেতিয়াবা এনেকুৱা অনুভৱ হয়নে যে কবিতা লিখি কি লাভ? মই সেই কথাখিনিয়ে বহুত দিন ভাবিলোঁ। এটা সময়ত মানে কি হয়, মানুহবোৰে মানুহৰ বয়স অনুযায়ী চিন্তাবোৰ অলপ বেলেগ বেলেগ ধৰণৰ হয়। মই এটা সময়ত খুব কবিতা লিখিছিলোঁ, আনকি কিছুমান মোৰ লগৰ মানুহে হাঁহাও আছে যে তুমি এনেকৈ কবিতা লিখিলে তোমাৰ কবিতা থ'বলৈচোন আলমাৰী এটা কিনিব লাগিব, এনেকৈ ধৰণে হাঁহাও মোক আছে। কিন্তু কবিতা হয় নহয় বা কবিতা অকবিতা তেনেকুৱা ভাৱত মই সেইবোৰ চিন্তা কৰা নাই, মই খুব লিখিছিলোঁ। মই এইখিনিতে আপোনাক এইটো কথা সংযোগ কৰিব বিচাৰিছোঁ, মানুহৰ চাগে এটা বয়স হয় বা মানুহৰ এনেকুৱা এটা ধাৰা চাগে আহে, মানে নিচিগা ধাৰ, যে কেৱল লিখি থাকে, মানে ভাল বেয়া কথাটো প্ৰয়োজন হয় নহয় নাজানো মই, গুৰুত্বপূৰ্ণ হয় নহয়, সেই ফ্ল'টো চাগে সদায় নাহে, বয়সৰ লগে লগে সেইটো
কমি কমি গৈ থাকে মানে নৈ এখনৰ পৰা জুৰি এটা হৈ লাহেকৈ লাষ্টত চিচিয়াকৈ মাত্ৰ বৈ থকা সুঁতি এটি নিচিনা হয়গৈ নহয় জানো? হয় হয়। মাজতে এনেকুৱা এটা হ'ল মানে এই যে কবি সন্মিলনত অসংখ্য কবি, আজিকালি কবিতাৰ সংখ্যা বহুত বাঢ়িল, এনেকুৱা ধৰণৰ কিছুমান সমাজত মন্তব্য হ'ল নাই, তেতিয়া মই মাজতে হতাশ হৈ পৰিলোঁ। সঁচাকৈ কবিতা লিখি জানো মানুহৰ কিবা লাভ আছে? কবিতানো কি নপঢ়ে কোনেও, এনেকুৱা ধৰণৰ তেনেকৈ কথাবোৰ মই মাজতে প্ৰায় 4-5 বছৰমান মই তেনেকৈ ধৰণে কবিতা লিখিলেও মানে ক'তো নপঠাওঁ, মানে হতাশ ভাৱ এটা মোৰ যথেষ্ট হৈছিলে। তাৰপিছত লাহে লাহে ভাবিলোঁ কথাবোৰ এনেকুৱা নহয় আচলতে। মানুহে কি কৰি নিজে ভাল পায়, নিজে জীয়াই থাকিব লাগিব। আমি সমাজখন জীয়াই থকাৰ লগতে মানুহ এজনী জীয়াই থাকিব লাগিব, আৰু সেইটো কৰিবলৈ মই কি কৰি ভাল পাওঁ, সমাজখনে মোৰ এইটো মূল্য দিছে নে নিদিছে, মই এতিয়াই মোক কিয় হিচাপ লাগে, মই সেই কথাটো ভাবিবলৈ ল'লোঁ। মোক হিচাপটো নালাগে, হয় যদি সমাজৰ কাৰণে বা মানুহৰ কাৰণে বা পাঠকৰ কাৰণে যদি একো হোৱা নাই, পাঠকে সেয়া এৰিব, আৰু যদি কিবা হৈছে পাঠকে নিজে গ্ৰহণ কৰিব। সেইটোৰ কাৰণে মই ভাবিলোঁ ভাবি অকণো হতাশ হ'বৰ কোনো প্ৰয়োজন নাই। কোনোবাই কবিতা লিখিছে সেয়াও ভাল বেয়া এনেকুৱা ধৰণৰ এটা বিচাৰ মই নকৰাই ভাল, এনেকৈ ধৰণে মই ভাবিলোঁ। বা সচেতন নোহোৱা ভাল বুলি মই নাই কোৱা যে কোনোবাই বেয়া কবিতা লিখিব বা কবিতা নোহোৱা কবিতা এখিনি কোনোবাই খুব উন্নত মানদণ্ডৰ হৈছে বুলি আলোচনা কৰি তেওঁক বিখ্যাত কৰিব, এনেকুৱা ধৰণৰ প্ৰতি সচেতন হ'ব নালাগে বুলি মই নাই ভবা। কিন্তু মই ভাবিছোঁ মই সেই বিচাৰ প্ৰক্ৰিয়াটো বোলে কবিতা মানুহ সংখ্যা কবিতা লিখা বাঢ়িছে, কবিক আজিকালি নেগলেক্ট কৰা মানুহো বহুত হৈছে, আৰু সেনেকুৱাটোক লৈ মই বিচাৰ কৰি থকা মোৰ উচিত নহ'ব। মই যদি মনে আনন্দ পাইছোঁ কবিতা এটাৰ লিখাৰ কাৰণে, আৰু কবিতাটো লিখা উচিত বুলি ভাবোঁ, গ্ৰহণ কিমান কৰিছে কিমান নাই তাক লৈ আমি ভাবি যদি চৰ্চা নকৰোঁ, সেয়া সমাজৰ কাৰণে বেয়া হ'ব বুলিহে ভাবোঁ। মই ভাবিছোঁ যিসকলে মনে প্ৰাণে তেওঁলোকে কবিতা নিলিখিলে তেওঁলোকৰ ভাল নালাগা হয় মনটো, তেওঁলোকে লিখিব লাগে আৰু এৰি দিব নালাগে, আৰু হতাশ হ'বৰ কোনো প্ৰয়োজন নাই। সমাজৰ কাৰণে কি হৈছে সেয়া এদিন নিজে হিচাপ ওলাব, তাৰ কাৰণে সচেতন হৈ থকাৰ প্ৰয়োজন নাই, লিখিব লাগে। মই ভাবিছোঁ লিখক। নিশ্চয়। এইবাৰ কি শুনাব আমাক? এইবাৰ কবিতাটোৰ শিৰোনাম তোমাৰ বাৰু কি কি মনত আছে। দিনবোৰ সিদিনাৰ পৰাই হিচাপ কৰোঁ, যিদিনা গছৰ ছাঁত আছিল যন্ত্ৰণা, চৰাইৰ কণ্ঠত বিষাদ, বুকুৰ কোণত বিষ, শোৱনি কোঠাত অস্থিৰতা, দিশহাৰা জোৱাৰীৰ দেউলীয়া পৃথিৱীত সাগৰো শুকাই মানিকো লুকাই। কেতিয়াবা বৰ ডাঙৰ হৈ পৰোঁ, অকণমান কোঠাত বন্ধ হ'ব খোজে উশাহ, কেতিয়াবা তেনেই ক্ষুদ্ৰ হৈ পৰোঁ, বিশাল কোঠাটিত ভয়তে কোচ খাওঁ। তোমাৰ বাৰু কি কি মনত আছে, মই একোকে পাহৰা নাই, নিসংগতাৰ জোন ক্ৰমে মৰে, তোমাৰ সুখ তোমাৰ স্মৃতি কিমাননো পুৰণি। কবিতাখিনি শুনি কেনেকুৱা পাইছে মই মন্তব্য নকৰোঁ, শ্ৰোতাসকলে নিশ্চয় অনুভৱ কৰিছে মানসী গগৈৰ কবিতা কি আছে, কেনেকুৱা ধৰণৰ বিষয়ে তেওঁ তুলি ধৰিছে, কি দিশত তেওঁ দৃষ্টিপাত কৰিছে, সেয়া আপোনালোকে নিজেই মন কৰিব। মই মাথো শুনি আছোঁ, উপভোগ কৰি আছোঁ, আশা কৰিছোঁ আপোনালোকেও এই ভাল লগা কবিতাবোৰ উপভোগ কৰক। এইবাৰ বাইদেউ জানিব খুজিছোঁ আপোনাক যে আপোনাৰ অগ্ৰজ যিসকল কবি আৰু আপোনাৰ অনুজ যিসকল কবি, সেই কবিসকলৰ কবিতাক আপুনি কেনেদৰে পৰ্যবেক্ষণ কৰিছে? ধৰক মই কোন কবিতা সম্পৰ্কে পৰ্যবেক্ষণত কিমান মোৰ শুদ্ধ সেইটো মই নাজানো, কিন্তু মই কবিতা পঢ়োঁ। মই নীলমণি ফুকন, নৱকান্ত বৰুৱা, হীৰেণ ভট্টাচাৰ্য সেইবিলাক পঢ়িলোঁ। তাৰপিছত অনুভৱ তুলসী, বিপুলজ্যোতি শইকীয়া, তাৰপিছতে আমাৰ সৌৰভ শইকীয়া, জীৱন নৰ, অসমৰ প্ৰায় কবিৰে কবিতা মোৰ ঘৰত আছে, আৰু মই সেইখিনি প্ৰায় পঢ়োঁ। আৰু অনুজসকলৰ দিশতো কবিতাও মই পঢ়িছোঁ। আমাৰ কৌশিক ত্ৰিখলয়, কুকিল শইকীয়া, বৰ্তমান দ্বিজেন বৰুৱা, দিলীপ ফুকন, এওঁলোকৰ মই কবিতা পুথিও কিনিছোঁ। মই তেওঁলোকেও খুব সুন্দৰভাৱে চৰ্চা কৰিছে। মই ভাবিছোঁ তেওঁলোকে বহুত কম বয়সতে বহুত সুন্দৰভাৱে চৰ্চা কৰিছে, আৰু তেওঁলোকৰ যদি ভালদৰে অংকুৰঞ্জন ফুকন আছে আমাৰ, তেওঁলোকে যদি আৰু পৰীক্ষা নিৰীক্ষাৰে আগবাঢ়ে, মই ভাবিছোঁ অসমীয়া কবিতাৰ এনেও এটা উজ্জ্বল ধাৰা আছে, আৰু তেওঁলোকে সেই ধাৰা অব্যাহত ৰাখিব পাৰিব বুলি ভাবিছোঁ। মই তেওঁলোকক কবিতাক লৈ সুখী। মই অগ্ৰজসকলৰ কথাও পৰ্যবেক্ষণ মই ঠিক নকৰিলেও যি পঢ়ি মই যিখিনি আনন্দ মোৰ মনে পাব লাগে বা আমাৰ মন মগজু অভিজ্ঞতাৰ লগত মোৰ একাত্ম হ'ব পৰা নিচিনা লাগে, ঠিক তেনেধৰণে নতুনসকলৰ কবিতাই মোক তেনেকৈ আকৰ্ষিত কৰিছে। মই ভাবিছোঁ ভালকৈ আৰম্ভ হৈছে আৰু এই যাত্ৰাও থাকিব। ঠিক আছে, আমি আৰু এটা কবিতা শুনি লওঁ। ইমান সময় মই কবিতাৰ কথাই কৈ আছোঁ। ধৰক কবিতাৰেনো মানুহক কি কৰিব পাৰে তেনেকৈ খুব ভাল লাগিব। কবিতাৰে উজু নহয় জীৱন জীৱন দিয়াৰ,
কথাবোৰ ভঙা গঢ়াৰ মানুহবোৰৰ মাজত থাকিও বাৰে বাৰে নিজকে উলিয়াই লৈ আহোঁ পোৱালি মেলা বাট নোৱাৰো সুখ দুখ ভগাই ল'ব য'তে ত'তে হেৰাই যোৱাৰ শংকাত ভিৰ কৰেহি বাটচৰাত কবিতা আৰু আৰ্তনাদ সোঁৱৰণিত ডুব গৈ নৈ পাহাৰ পথাৰ অকলে অকলে যি আছে য'ত আছেনে আকাশ আছেনে তৰা মনটো তাতে পৰি থাকে কাতৰ দুটা তৰা দুটা চকু তাতে পৰি থাকে কবিতাত আজি কবিতা শুনাৰ সময় আছিল আচলতে কবিতাৰ কথাৰ পতাৰ সময় নাছিল কিন্তু শ্ৰোতাসকলৰ লগত যিহেতু আমি কিছু সময় মত বিনিময় কৰিব লগা হৈছে গতিকে আমি কিছু কথা পাতিলোঁ বাইদেউ আমাৰ অনুষ্ঠান সামৰিবৰে হৈছে প্ৰায় শ্ৰোতা বন্ধু আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ম কিন্তু শেষৰটো কবিতা আমি মানসিক গগৈক পঢ়িবলৈ অনুৰোধ জনাইছোঁ তাৰপিছতে আমি আজিৰ অতিথিৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় ল'ম মোৰ শেষৰ কবিতাটো পাঠ কৰিবলৈ লৈছোঁ সেই কবিতাটোৰ শিৰোনাম হৈছে যি ৰৈ নাথাকিল নিৰ্জনতাৰ বাবেহে অকণ অকণকৈ গোটাইছিলোঁ তোমাৰ মাত বুটলি লৈছিলোঁ জান নেজানকৈ তুমি সিঁচা ৰাতিৰ ফুল তেতিয়াও জ্বলি আছিল গাঁও বানত উঠিছিল শিশু খুপি খুপি খোজকাঢ়োতে এৰি থৈ যোৱা ফুলৰ পাহিত অলপ স্মৃতি আছিল কান্ধত বন্ধুক লৈ ঘৰ এৰি যোৱা জনৰ দৰে যন্ত্ৰণা এজনে আনজনক চিনিয়ে নাপালোঁ বৰষুণৰ টোপালৰ দৰে তিয়াই থাকিও যি ৰৈ নাথাকিল লাহে লাহে সকলো সহিব পাৰি জুই পানীৰ উমান পোৱাৰ দৰে তোমাৰ উমান ল'ব পাৰিছোঁ উভতিবৰ বল নাছিল বৰ কষ্টেৰে উভতিছোঁ শুন ধন্যবাদ বাইদেউ আজি আপুনি অনেক ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত থাকিলেহি আমাৰ শ্ৰোতাসকলৰ বাবে ইমানবোৰ ভাল লগা কবিতা পাঠ কৰি শুনালে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কমিউনিটি চেণ্টাৰ জ্ঞানমালিনী 90.8লৈ মোক আমন্ত্ৰণ জনাই এই কবিতা আৰু কথা ক'বলৈ সুযোগ দিয়াৰ বাবে তোমালৈ অশেষ ধন্যবাদ